এইটো ধুনীয়া বস্তুবোৰ ভাল কথাবোৰ কেনেকুৱা এই যে কবিতা এই কবিতা আমি চুই চাব পাৰিম নেকি কিন্তু তাৰ যিবোৰ কথা আমি কৰিব নেকি বনাই পৰা বাৰিষাৰ বৰষুণৰ দৰে দুটকো বহি আনিছে পানী হেৰুৱাৰ বেদনাত এই ধৰাত গছ লতা চৰাই চিৰিকটি জীৱ জন্তু আৰু কত যে কি আছে প্ৰতিভাসনা অসম গোটটো 2021 চনত খোলা হৈছিল। এইটো উদ্দেশ্যে আগত ৰাখিছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি সুপ্ত প্ৰতিভা লুকাই আছে সেইসমূহ যাতে সকলোৰে মাজত বিয়পি পৰে আৰু এই গোটটো এবছৰ অতিক্ৰম কৰিছে। আমি খুবেই আনন্দিত। স্থাপিত 2021 প্ৰতিভা সন্ধান অসমৰ 2021-22 বৰ্ষৰ শ্ৰেষ্ঠ বঁটা প্ৰদীপ শ্ৰীমতী অৰ্পিতা বৰুৱা সোণাৰী চৰাইদেউ অসম। সেই স্বৰ্ণভাষণে বাটচৰাতে প্ৰতিভা সন্ধান অসমৰ তৰফৰ পৰা তোমালৈ প্ৰীতি সম্ভাষণ জ্ঞাপন কৰিছো। সেই কলমসমূহক তুমি জীৱনৰ জগতখনত নিয়মভাৱে যি সাধনা অংশ তোমাৰ যি অৱদান তাৰ প্ৰতি সন্মান জনাই আজি আমাৰ প্ৰথম আৰু তেখেতক সম্বৰ্ধনা জনাব আমাৰ প্ৰতিভা সন্ধান অসমৰ সক্ৰিয় সদস্য ঋতুমণি চাংমাই। আমি তেখেতক আগত এইবোৰৰ বাবে অনুৰোধ জনালোঁ। আৰু এবাৰ আমি প্ৰতিষ্ঠাপক জীবন এখনি মায়াময় জীবনী